বাক্সাৰ বাটাবাৰী বনাঞ্চলত মৰ্মান্তিক ঘটনা বিদ্যুৎ তাঁৰ সংযোগ কৰি দুটাকৈ বনৰীয়া হাতীক হত্যা কৰিলে কৃষকে বনৰীয়া মাইকী হাতী দুটা হত্যা কৰি কৃষকগৰাকীয়ে শিমলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত কৃষকগৰাকীৰ নাম ৰচেন দেউৰী শিমলা আৰক্ষী থানাৰ অন্তৰ্গত বাটাবাৰী বনাঞ্চলৰ ননকে কৰেবাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা উল্লেখ্য যে দীৰ্ঘদিন ধৰি বনাঞ্চলৰ পৰা জলাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল বনৰীয়া হাতীয়ে কৃষকৰ ধান আৰু অন্যান্য ৰবি শস্যৰ খেতি খাই তহলিন কৰাৰ বাবে কৃষকগৰাকীয়ে বিদ্যুৎ তাঁৰ সংযোগ কৰি মাইকী হাতী দুটা হত্যা কৰিছে বুলি স্বীকাৰ কৰে অভিযুক্ত কৃষকগৰাকীয়ে বনৰীয়া হাতী দুটা মৃত নিথৰ দেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ তথা প্ৰতিজন লোকে উচুপি উঠিছে আৰু অভিযুক্ত কৃষকগৰাকীক উচিত শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এই সন্দৰ্ভত বক্সাৰ জালাহৰ পৰা কণমানি শৰ্মাৰ এক প্ৰতিবেদন চাওঁ আহক এইটো যোৱা ৰাতি গম পাইছে পুৰা কাৰেণ্ট শ্বটত ডাইৰেক্ট লাগাই কিনে এইটো শ্বট কৰি সেইটো মাৰি দিছে বোলে আমি গম পোৱা মতে সেইখিনি দুটা মাইকী আছে নেকি দুটাও এটা মাইকী আৰু দুটাও মাইকী আৰু কি ক'ব যিহেতু এই হত্যা কৰা হ'ল কাৰেণ্ট শ্বট দি কি ক'ব আচলতে আপোনালোকে আমি ক'ব লগা কথাটো এইখিনিয়ে মানে আমি 2003 পৰা মানাস মৌজি কেন্দ্ৰীয় ইক'টুৰিজম ছ'চাইটি পৰা কনজাৰ্ভেশ্যন আৰু ৱাইল্ড লাইফক কাম কৰি আছোঁ এতিয়াও আমি এইখিনি এৰিয়া অলপ চাই থাকোঁ আমি যিমান পাৰে ইমানে কাম কৰি আছোঁ আমি আজিও সেই ঘটনাটো গম পোৱাৰ লগে লগে আমি 20জনমান ষ্টাফ আহি পেলাই ইয়াতে থিয় হৈ আছোঁ এতিয়াও ৰখি আছোঁ চাই আছোঁ এতিয়া আমি বিচাৰোঁ ৱাইল্ড লাইফৰ যিখিনি তদন্ত ৱাইল্ড লাইফৰ দ্বাৰা সেই হাৰাশাস্তিটো হ'ব লাগে যিজনে এনেকুৱা হত্যা কৰিছে সেইটো আমি বিচাৰোঁ তো মানে ৰাতিপুৱা মই 6টা বজাতহে শুনিছোঁ লোকে জনাইছে যে তাতে হাতী মৰিছে তাৰপিছত আহি দেখোঁ যে ইয়াতে কাৰেণ্টত শ্বট লগা চিন আছে কাৰেণ্টত শ্বট লাগি পেলাই হাতী দুটা মৰিছে কোনে কেনেধৰণে হত্যা কৰিছে ছাৰ কাৰেণ্টত শ্বট দিয়ে হত্যা কৰে এতিয়া লোকজন ধৰিলে নেকি আপোনালোকে আমি ধৰিব পৰা নাই অলৰেডি সিহঁতে আমিতো তদন্ত কৰি আছোঁ ইয়াতে অলৰেডি মালিকজনে বোলে হেৰি চাৰেণ্ডাৰ কৰিছে চিমনাখনত আপোনাক তদন্ত কেনেধৰণৰ হ'ব ব্যৱস্থা কেনেধৰণৰ ল'ব বিভাগীয়ভাৱে আমি তদন্ত ল'ব আমাৰ ডিএফঅ'ক অলৰেডি মই জনাইছোঁ বিভাগীয়ভাৱে তদন্ত কৰি উচিত মানে শাস্তি দিয়া হ'ব আকৌ হাতী কি হাতী হাতীটো মাইকী হাতী